Ini ठंडा नहीं कि भाई? ठंडा. ini habu dabu. Ini apa? Iya sama sih. Oh sini ada apa halo kok? Oh dipenda kamu kok. Dipenda kamu kok. Iya. कोई भी नहीं लगा कोई भी है भले गोरोली चिया को लागी কেবাজনো আমি হৈছে চক্ৰধৰ গগৈ তেওঁ যোগাযোগ কৰোতে কৈছে মানে আগতে কৰিছিলে এতিয়াও কৰিছিলে এতিয়া কিন্তু ফোনটো তেওঁ ৰিচিভ কৰা নাই ফোনটো ধনি কৰিছিলে দাদা কেজন মানে তেওঁলোকে মানে ফোনটো লাইনটো বিজি পালে তাৰ পাছতে তেওঁলোকে কৈছে মোৰ ঘৰত 4টা ভৰাল আছে নেকি তোমালোকৰ ৰাস্তা ঠিক কৰিবলৈ হে বুলি কৈছে এটা পানী কিমান বাঢ়িছে পানী আৰু এফুট লাগে এফুট হলে আমাৰ মথাই বাই কৰিব তাৰ পৰা বহুতো অসুবিধা হৈছে কাৰণ ৰাতিপুৱাৰ পৰা আমি গধূলিলৈকে মথাইতে থাকি পেলানি কি বুলি কয় বস্তা অনা নিয়া কৰি মানুহৰ লগত থাকিব লাগে নিশা 11টা বজালৈকে আছোঁ কিন্তু ৰাতিপুৱাৰ পৰা আমি ফোন কৰি আছোঁ কাৰো ইয়াত দেখা দেখিয়ে হোৱা নাই ডাঙৰ মানুহবিলাক গতিকে আমাৰ ইয়াত মথাইটো ভাল কৰিলে মানুহ উঠি যোৱাৰ পিছত ভাল কৰিব পাৰি নেকি তেওঁলোকে বিধায়কক যোগাযোগ কৰিলেও যদি একোৱে লগ নাপাওঁ ফোনে নেদাঙে আমি তেতিয়াহ'লে এই মথাইৰ ওপৰত দিনে নিশা কটাব পাৰিম নেকি আমাৰ কি সংসাৰখন কেনেকৈ চলিব পানীৰ ওপৰত চক্ৰগড় ডাঙৰীয়া তেওঁ কি কয় তেওঁ ক'লে যে মোৰ 4টা ভঁৰাল নাই মোৰ গাঁঠিৰ পুঁজি ধন ভাঙি বনাম নেকি আপোনালোক কেলৈ আহিছিলে তেওঁতে সেই বুলিয়ে ক'লে তেওঁ উৎপলক ক'লে তুমি পুলিচ মাতিম নেকি ৰেষ্ট কৰিম নেকি তুমি কিহৰ কাৰণে আহিছা ভাবুকি দিছে পানী কিমান বাঢ়িছে আপোনালোকৰ পানী আমাৰ মাত্ৰ বাগৰিবলৈ এহাত নাই এইটো যদি ভাঙি যায় আমাৰ সকলো খেতি পথাৰ আদিকে আমাৰ ঘৰৰ বৰ বস্তু চব অনিষ্ট হ'ব মানে কিমানখন গাঁও এফালে আছে আমাৰ নাই কমো 1 লাখ মান হৈ যাব সমস্যা আৰু কিটো হ'ব এতিয়া দেখা লাগেচোন যে আমাৰ দিহিঙৰ যিটো মানে অৱস্থা দিহিং নদীয়ে আৰু ধৰি লওক 1 ঘণ্টা 1.5 ঘণ্টামান এনেকৈ যদি পানী বাঢ়ি থাকে আমাৰ এইটো মছৰি থকা আশা নাই তাৰমানে অ'ত ফুটা ওলাইছে ত'ত খহি গৈছে
কাৰোবাক খবৰ দিছে নেকি? খবৰ দিছিলে, এতিয়া দিয়ালৈকে কোনো যোগাযোগেই নাই। বিধায়ককো মানে খবৰ দিছিলে, একো যোগাযোগ নাই। SDC আছিলে বুলিছে, SDC আহিনো তাক কি ক'লে আৰু মানে এতিয়ালৈকে ধৰি লওক বস্তা এটাও নাই। কাম বিশেষ হোৱা নাই? কাম বিশেষ কাম কৰে কেনেকৈ? ৰাইজ ধেৰ আছে, এতিয়া বস্তা নাই, বস্তু নাই, কেনেকৈ কৰিম? মানে বিভাগৰ ফালৰ পৰা কোনো সঁহাৰি আপোনালোকৰ এতিয়ালৈকে পোৱা নাই। পানী এনেকে যদি বাঢ়ি থাকে তেনেহ'লে কি হ'ব? তেতিয়া ধৰি লওক আৰু খুব বেছি ধৰি লওক 6 ইঞ্চি যদি থিয় পানী বাঢ়ি যায় তেতিয়া মঠৰিৰ ওপৰত পানী বাগৰিলে। আৰু যদি এইটো যদি ছিগি যায় নহয়, ধৰি লওক এনেকৈ হেঞ্চৰ পুখুৰী এই গোটেইখিনি গাঁও মানে আমাৰ মৰাণ সমষ্টিৰ পৰা এফাল বুৰ আৰু ইয়াতে এতিয়া ধৰি লওক অন্ততঃ 25-30 ফুটমান পানী হৈ গৈছে।